নমস্কাৰ। আজি মই লৈ আহিছোঁ, সকলোৱে কৈ আছে মোক বেলিফ ৰিচুৱেলটো ভালদৰে বুজি পোৱা নাই, কেনেকৈ কি কৰিব লাগে। গতিকে বেলিফ ৰিচুৱেলটো একচুৱেলি মেনিফেষ্ট কৰা হয় নিজক। এইটো কোনো যাদু মন্ত্ৰ একো নহয়। এইটো নিজৰ উইচ ফুলফিলৰ কাৰণে, উইচ ফুলফিলমেণ্ট হোৱাৰ কাৰণে বেলিফ ৰিচুৱেল কৰা হয়। আৰু এইটো বহুত ক্ষেত্ৰত বহুতে ৰিজাল্ট পাইছে। আমি প্ৰথমতে কি কৰিব লাগিব, এডাল সেউজীয়া ৰঙৰ মমবাতি বা কেণ্ডেল ল'ব লাগিব। তাৰপিছত এটা তেজপাত ল'ব লাগিব। তেজপাত বা বহুতে মাহপাত বুলি কয়, আৰু ইংলিছত এইটো বেলিফ বুলি কয়। ইয়াৰে আমি মিহি ভালটোত কি কৰিব লাগিব, ফ্ৰাইডেৰ দিনাখন মিহি ভালটোত ৰঙা কলমেৰে, ৰেড কালাৰৰ চিয়াহীৰে আমি নিজৰ উইচটো লিখিম। লিখি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। বৰ্তমান কালত যে এতিয়া চাওক, উইচ বুলি ক'লে নিজৰ সামৰ্থ্য অনুসৰি আপুনি কষ্ট কৰি আছে, হয়তো যিমানখিনি পইচা আহিব পৰা লাগে সিমানখিনি অহা নাই, বা যিমানখিনি ৰিজাল্ট পাব লাগে আপুনি সিমানখিনি ৰিজাল্ট পোৱা নাই। তাৰ কাৰণেহে এইটো উইচ ফুলফিলমেণ্ট। এনেকুৱা নহয় যে আপুনি লাখ টকা বিচাৰি দিছে এদিনতে সেইটো পাব। যিখিনি নিজৰ সামৰ্থ্য, সেই সামৰ্থ্য অনুসৰিহে আপুনি উইচ কৰক, যাতে সেই কামটো সোনকালে হয়। আৰু উইচটো বৰ্তমান কালত হ'ব লাগিব। এতিয়া যিয়ে চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে, যদি চাকৰি এটা সোনকালে পাব লাগে, লিখিব লাগিব মোৰ চাকৰিটো হৈ গ'ল, মোৰ চাকৰি এটা হৈ গ'ল। বৰ্তমান কালত লিখিব। তাৰপিছত কি কৰিব, এইটো মমবাতিত জ্বলাই দিব। মমবাতিডাল কিন্তু শেষ নোহোৱালৈকে জ্বলাব লাগিব। যেতিয়া মমবাতিডাল জ্বলি শেষ হৈ যাব, বা তেজপাতটো জ্বলি শেষ হৈ যাব, সেই ছাইখিনিয়ে মমবাতিৰ যিখিনি ৰৈ যোৱা অংশ, সেই ৰৈ যোৱা অংশখিনি বোৱতী পানীত উটুৱাই দিব। আজিকালি ধৰক ওচৰত নদী পোৱা যাৰ দিগদাৰ, সেইটো টেপৰ পানীটো উটাই দিব পাৰে, কাৰণ টেপৰ পানীটো ফ্ল' হৈ যায়। ফ্ল' হৈ থকা পানীত উটুৱাই দিব। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। কিন্তু যি কাম কৰে মনৰ বিশ্বাসত কৰিলেহে সফলতা পোৱা যায়। এইটো মেনিফেষ্টেশ্যন কৰা হয় নিজক, যে আপোনাৰ কামটো হৈ গ'ল বুলি আপুনি ধৰি ল'লে, আৰু ইউনিভাৰ্চক মেছেজ এটা দিলে যে আপোনাৰ কামটো হৈ গ'ল, আৰু ইউনিভাৰ্চক থেংক ইউ জনাইছে। ধন্যবাদ।